গ্ৰীষ্মবৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিং আসামলৈ। পোনপ্ৰথমে আপোনালোকক আগতীয়াকৈ আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ অলেখ শুভকামনা জ্ঞাপন কৰিছো। আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় বুজি পাইছে যে কেনেকুৱা এটা বিষয়ৰ ওপৰত আজি আলোচনা কৰিম আৰু আপোনালোকেও মানসিকতাটো চাগে নিশ্চয় কিছু প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। গতিকে বলক বন্ধুসকল এই সম্পৰ্কে কিছু আলোচনা কৰোঁ। আজি আমি গৌৰৱান্বিত যে আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৭০ বছৰ পাৰ হৈ গ'ল। কিন্তু দুখ লাগে এটা কথা শুনি যে সেই মহাত্মা গান্ধীৰ দিনৰ যি ভাৰতবৰ্ষ, মহাত্মা গান্ধী, বল্লভভাই পেটেল, জৱাহৰলাল নেহৰুৰ নেতৃত্বত সেই জাতীয় কংগ্ৰেছে যি আন্দোলন কৰিছিল তাৰ পৰিণতি স্বৰূপে ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শাসনৰ অন্ত পৰিছিল। কিন্তু আজি সেই প্ৰকৃত স্বাধীনতা আছেনে? মই আজি কি বিষয় কৈছো আপোনালোকে থাম্বনেইলত দেখিছে, কিন্তু মই দুটামান কথা আজি ক'বলৈ লৈছো। দুখ লাগে শুনি যে আমি সৰুৰ পৰা দেখি আহিছো, যেতিয়াৰ পৰা জন্ম হৈছো, যেতিয়াৰ পৰা বুজা হৈছো, তেতিয়াৰ পৰা দেখি আহিছো যে ১৫ আগষ্ট দিনটো অসম বন্ধ দিয়া হয়। মই অসমৰ বাহিৰলৈ গৈ পোৱা নাই আৰু বিশেষ মোক জ্ঞানো নাই যে বাহিৰৰ ৰাজ্যবিলাকত কেনেধৰণে বন্ধই দিয়ে নে কি দিয়ে মই নাজানো। কিন্তু আমি দেখি আহিছো যে ১৫ আগষ্ট দিনটো অসম বন্ধ হিচাপে পালন কৰা হয়, স্বাধীনতা দিৱস হিচাপে পালন কৰা নহয় চাগে। মোৰ ব্যক্তিগত এইটো মতামত। কিয় হয়, কেলে হয়? হয়, দেখিবলৈ পোৱা যাওঁ যে নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট স্কুল কলেজৰ পৰা আদি কৰি ইঠাইৰ পৰা সিঠাইলৈ বীৰ শ্বহীদসকলৰ য'ত তেওঁলোকক শ্ৰদ্ধা কৰা হয়, তেওঁলোকৰ যি স্থান য'ত আছে তাত গৈ জাতীয় পতাকা উত্তোলন কৰা হয়, বন্তি প্ৰজ্বলন কৰা হয়, মহাত্মা গান্ধীক শ্ৰদ্ধা জনোৱা হয়। অসমতো যথেষ্টজনক কনকলতাৰ পৰা আৰম্ভ কৰি কুশল কোঁৱৰদেৱলৈকে, জ্যোতি বিষ্ণুৰ পৰা আৰম্ভ কৰি অন্যান্যজনলৈকে শ্ৰদ্ধা জ্ঞাপন কৰা হয়। স্কুল কলেজৰ সকলোতে পতাকা উত্তোলন কৰা হয়। কিন্তু অসম বন্ধ বুলি কিয় কোৱা হয়? তাৰ উদ্দেশ্যটো কি? আমি জানো ১৫ আগষ্টৰ দিনাখন আমাৰ দেশ ভাৰতবৰ্ষ স্বাধীন হৈছিল। স্বাধীন শব্দটোৰ অৰ্থ কি? স্বাধীন শব্দৰ অৰ্থ হৈছে যে এক জাতিৰ পৰা আন এক জাতিৰ কবলৰ পৰা মুক্তি হোৱা। জাতি বুলি ক'লে হয়তো ভুল হ'ব, এজনৰ পৰা আন এজনৰ কবলৰ যি শাসন, যি শোষণ, তাৰ পৰা আমি মুক্ত হৈছো। সেই দিনটোত আমি আনন্দ উল্লাস কৰিবলৈ ওলাই আহিব লাগে, ৰাজপথলৈ ওলাই আহিব লাগে, পতাকা উত্তোলন কৰিব লাগে বা যি কৰে আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব লাগে। আৰু আমি কি কৰো? স্কুল বন্ধ, কলেজ বন্ধ, কোম্পানী বন্ধ, চব বন্ধ, ঘৰৰ ভিতৰতে সোমাই থাক। আৰু বৰ্তমান সময়ত কিবা এটা হৈছে যে কোনোবাই যদি মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰিছে, কোনোবাই পতাকা উত্তোলন কৰিছে, ঘৰতে টিভিটো লগাই, বৰ্তমান সময়ত যোনটো যিহেতু টিভিৰ যুগ বা মোবাইলৰ যুগ, নতুন নেটৰ যুগ বুলি কৈছো, সেই যুগটোত হয়তো ক'ত পতাকা উত্তোলন কৰিছে, কি কৰিছে সেইখিনি চাই থাকে। কিন্তু নিজে আচলতে প্ৰকৃত ভাৰতীয় নাগৰিক বুলি নিজকে পৰিচয় দিব আমি পাৰো নে নোৱাৰো? সেই ক্ষেত্ৰত কিন্তু মোৰ যথেষ্ট প্ৰশ্ন আছে। কাৰণ আপোনালোকে চাওক, যিমানেই যি নকওক, আমি ১৫ আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে আগতে গম পাওঁ যে অসম বন্ধ। বাকীখিনি ৰাজ্যৰ ক্ষেত্ৰতো কেনেকুৱা হয় নাজানো। এইটো চাওক, মই এইটো ক'বলৈ যোৱা নাই যে বেয়া হৈছে, ভাল হৈছে, কোনো ধৰণৰ মই কমেণ্ট কৰিবলৈ যোৱা নাই। এইটো কৈছো, আজি কলেজ এখনলৈ যাওক, মই নিজৰ কলেজৰ ক্ষেত্ৰতে হওক, অন্যান্য কলেজৰ ক্ষেত্ৰতে হওক, স্কুলৰ ক্ষেত্ৰতে হওক, মই দেখিছো ১৫ আগষ্টৰ দিনাখন হয় এখন পতাকা উত্তোলন কৰা হয়, সন্মান কৰা হয়, জাতীয় সংগীত গোৱা হয়, জনগণ মন অধি গোৱা হয়, ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। কেইটা ল'ৰা ছোৱালী থাকে? ২জনমান শিক্ষক শিক্ষয়িত্ৰী, কেইজনমান নিৰ্দিষ্ট ছাত্ৰ, তাৰ বাদ দি কিন্তু কোনো তাত উপস্থিত নাথাকে। এখন কলেজত মিনিমাম থাকে ১৫০০ ল'ৰা ছোৱালী, কিন্তু সেইদিনাখন দেখা যায় খুব বেছি ৫০টা নাথাকে প্ৰায়। আৰু নাথাকে আৰু কিছুমান অসুবিধা আছে। কেৱল ছাত্ৰ ছাত্ৰীক দুখ দিলে নহ'ব। আৰু এইটো ক্ষেত্ৰত যদি গাড়ীয়ে নাচালে ছাত্ৰ ছাত্ৰী যাব কেনেকে? আজি ছাত্ৰ ছাত্ৰীৰ মাজত ভয়, স্বাধীনতা দিৱসৰ দিনাখন ওলাই গ'লে মৃত্যু হ'ব নেকি? আজি ছাত্ৰ ছাত্ৰীয়ে শংকাবোধ কৰে। আজিৰ দিনটোত তেওঁলোকে যিটো আনন্দ কৰিব লাগিছিল, যিটো তেওঁলোকৰ দেশৰ প্ৰতি শ্ৰদ্ধা হ'ব লাগিছিল, তেওঁলোকৰ, মই এইটো নকওঁ যে তেওঁলোকৰ দেশৰ প্ৰতি শ্ৰদ্ধা নাই, দেশৰ প্ৰতি ভক্তি নাই। কাৰণ আজি দেশৰ বাবে, ৰাজ্যখনৰ বাবে হাজাৰজনে নিজৰ তেজ বলি দিবলৈ
এতিয়াও লাচিতৰ দেশ, মহাত্মা গান্ধীৰ দেশ, ভগত সিঙৰ দেশ নাইকিয়া হৈ যোৱা নাই। সেই তেজ দিবলৈ আজিও বহুজন অসমীয়া, বহুজন ভাৰতীয়, অন্যান্য ৰাজি আছে। কিন্তু তেনেহ'লে সমস্যাটো ক'ত? কোনে বন্ধ দিয়ে, কিয় বন্ধ দিয়ে? সেই বস্তুটো মই এইটো কোৱা নাই যে কোনে বন্ধ দিয়ে, মই গালি পৰা নাই কাকো, মই নিজে নাজানো কোনে বন্ধ দিয়ে। কিন্তু আমি জানো যে এবাৰ 15 আগষ্টৰ দিনাখন অসম বন্ধ হয় কিয়? ছাত্ৰ ছাত্ৰীসকলে কাইলৈ স্কুল যাব নালাগে, কেলে? স্বাধীনতা দিৱস, অসম বন্ধ। কমন প্ৰশ্ন সেইটো। কেলে হয়, কি হয় নাজানে। কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দূৰদৰ্শী কলেজত পঢ়ে, নাহে। যোনকেইজন কোনোবা দুজনমান যদি হোষ্টেলত আছে দেখিবলৈ পোৱা যায়, যোনকেইজনৰ দুজনমানৰ বাইক আছে তাকো ঘৰত মাক বাপেকে হাক দিয়ে যে আজি ওলাই নাযাবি, আজি বাইকখন লৈ ওলাই নাযাবি, কিবা এটা হ'ব পাৰে, কিবা এটা অঘটন ঘটিব পাৰে। কেলে হয়, কিয় হয়? আজি বহুত সংগঠনে মাত মাতি থকা দেখিবলৈ পোৱা গৈছে। 15 আগষ্টৰ দিনাখন মাত নামাতে কিয়? মই কাকো হেৰি কৰা নাই, মই কিন্তু নিজে ওলাই যাব বিচাৰোঁ। কিন্তু যদি কোনোৱে নাহে, মই ওলাই গৈ কি কৰিম? মই কোনো সংগঠনৰ বিপক্ষে ক'বলৈ যোৱা নাই। সেই দিনটোত কিয় ওলাই নাহে মানুহখিনি? 2-1 কিছু সংখ্যক ছাত্ৰ ছাত্ৰী ওলাই অহা দেখা পোৱা যায়, কিন্তু হাজাৰত 10 জন, 20 জন, খুব বেছি 50 জন। কিয় হাজাৰজনে ওলাই আহিব নোৱাৰে? আজি দেখোন কলেজত মিটিং এখন হ'লেও জেনেৰেলি হাজাৰত 900 জন ছাত্ৰ ছাত্ৰী উপস্থিত হয়। তেনেহ'লে কলেজত স্বাধীনতা দিৱস পালন কৰিলে কিয় 900 জন উপস্থিত হ'ব নোৱাৰে? সেইটো কি হয়? মই এইটোৱে অনুৰোধ কৰিম, এইটোৱে সুধিব বিচাৰিম যে বন্ধ কোনে দিয়ে, কিয় দিয়ে, কেলে দিয়ে? নে মই এইটো কৈছোঁ যে মোৰ কোনো সিমান জ্ঞান নাই, গতিকে মই কোৱাটো ভুল হ'ব পাৰে। গতিকে আপোনালোকে যদি কোনোবা মোৰ যোনখিনিয়ে চাই আছে, যোনখিনি মোৰ দৰ্শক বুলি কৈছোঁ, আপোনালোকে যদি জানে কওক যে বন্ধ কিয় দিয়া হয়। সেইটো মোৰ ভাগৰ ভুল ধাৰণা হ'ব পাৰে যে 15 আগষ্টৰ দিনাখন অসম বন্ধ নহয়। কিন্তু মই যি দেখিবলৈ পাইছোঁ, গাড়ী নচলে, কলেজলৈ ল'ৰা ছোৱালী নাযায়, চব অফিচ বন্ধ থাকে। তেনেহ'লে কি হয়? সেই বস্তুটো কিনো মানে মই বুজি পোৱা নাই। গতিকে আপোনালোকে যদি জানে মোক বুজাই কওক। আৰু এইটো ঠিক, মই কোনো স্বাধীনতা দিৱসৰ হৈ কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীকেই হওক, ৰাইজকে হওক, কোনো ধৰণৰ ৰাজনৈতিক দলকেই হওক কেতিয়াও গালি পাৰিব খোজা নাই, বিৰোধীকে ক'বলৈ যোৱা নাই। তেওঁলোক হয়তো ব্যক্তিগত ক্ষেত্ৰত, নিজস্ব ক্ষেত্ৰত প্ৰত্যেকজনেই শুদ্ধ, সেইটোৱে হয়তো হয়। মই কিজানি ভুল, কিন্তু মোৰ কিছুমান ব্যক্তিগত কথা আছিলে, কেৱল মই মোৰ দৰ্শকসকলৰ আগত মই আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোক মোৰ লগত একমত হয় তেনেহ'লে মোক কমেণ্ট কৰক, আৰু যদি মোৰ ভুল ধাৰণাখিনি ভুল তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাওক যে এইটো কাৰণত আচলতে বন্ধ দিয়া নহয়, যে আচলতে কাৰণটো এইটোহে। মই হয়তো বুজা নাই, মই যি বুজিছোঁ তাৰ ওপৰতে মই কেৱল স্বাধীনতা দিৱসৰ ওপৰত ভিডিঅ' বনাবলৈ যত্ন কৰিছোঁ। কিন্তু মোৰ ব্যক্তিগত দৃষ্টিভংগীত স্বাধীন শব্দটোৰ অৰ্থ কি, স্বাধীন মানে কি বুজোঁ, কিয় স্বাধীন হ'ল, কেলে স্বাধীন হ'ল, ব্ৰিটিছৰ কবলৰ পৰা যে আমি আজি মুক্ত হৈ যে আনন্দ কৰিব লাগিছিল, কিয় ভয়ত লুকাই আছোঁ, কি কাৰণ থাকিব পাৰে, তাৰ অন্তৰালত কি কাৰণ আছে মই নাজানো। আপোনালোকে যদি জানে মোক জনাওক, আৰু যদি মোৰ কথাবোৰ প্ৰকৃততেই শুদ্ধ হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে মোৰ লগতে 10 জনে এই কথাটো চিন্তা কৰে যে ভাবি চাই কিয় ওলাই নাহোঁ। আমি ওলাই আহিব লাগে, আমি আমাৰ দেশক সন্মান জনাব লাগে, আমি আমাৰ জাতীয় পতাকাক, ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাব লাগে। কেৱল ঘৰতে বহি মই মোৰ দেশক ভাল পাওঁ, মই মোৰ জাতীয় পতাকাক ভাল পাওঁ, ফেচবুকত পোষ্ট দি, হোৱাটছআপত পোষ্ট দি দেশক সন্মান কৰিলে নহ'ব, কৰক। মই এইটো কোৱা নাই যে হোৱাটছআপৰ যোগেদি আমি স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিব নালাগে, ফেচবুকৰ যোগেদি দিব নালাগে। এনে এটা ভাল কাম চবৰ যোগেদিয়ে কৰক। ছ'চিয়েল নেটৱৰ্ক লাগিবই, ছ'চিয়েল মিডিয়া লাগিবই আমাক, ফেচবুক হোৱাটছআপৰ যোগেদি আমি কৰিব লাগিব, কিন্তু আমি ওলাই আহিব লাগিব। মই এইটো কোৱা নাই 15 আগষ্টৰ দিনাখন আপুনি ৰাস্তাৰ দাঁতিয়ে দিনি ওলাই আহি ৰাস্তাত থাকিব, সকলোলৈকে যাব। কিন্তু যোনখিনি কলেজৰ ছাত্ৰ ছাত্ৰী কলেজখনলৈ আহক, স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি স্কুললৈ আহক, জাতীয় পতাকাক সন্মান কৰক। দেশখনৰ প্ৰতি কেৱল মাত্ৰ এটা দিন, কেৱল মাত্ৰ বছৰটো 365 দিনৰ এটা দিন নিজৰ দেশখনৰ বাবে দিয়ক। এতিয়া মই দেখি আছোঁ যে মোলৈকে কিজানি এতিয়ালৈকে 200মান মেছেজ আহিলে প্ৰায়, যে আগতীয়াকৈ স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰা হ'ল। ভাল লাগিছে, ইমান যে দেশৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা, তেওঁলোকৰ যে দেশৰ প্ৰতি ইমান ভক্তি, ভাল লাগিছে। কিন্তু কেৱল হোৱাটছআপৰ মাজতে, ফেচবুকৰ মাজতে আবদ্ধ থাকিলে কেতিয়াও নহ'ব। মই সেইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ।
স্কুললৈ আহক, কলেজলৈ আহক, আমি স্বাধীন, আমি এক স্বাধীন জাতি, সেই কথা যাতে বিশ্ববাসীয়ে গম পায়। কেৱল অসমতেই নহয়, ক'ৰবাতো যদি কেনেবাকৈ বন্ধ আছে, মই নাজানো দেই, মই অকণো মোৰ সেই ক্ষেত্ৰত বাহিৰৰ ক্ষেত্ৰত জ্ঞান নাই, তথাপিতো কৈছোঁ যদি কেনেবাকৈ বন্ধ দিছে সেই বন্ধটো উঠাব লাগে। কেলে মোৰ মতে কিন্তু এইটো আমি যে ভয় কৰোঁ, আমি নিজে ভয় কৰোঁ যে এইটো এটা বন্ধ, ওলাই যাব নালাগে, মৃত্যু হ'ব নেকি। আৰু দেশৰ কাৰণে মৰিব পাৰিলে এইটো বহুত ভাল কথা, শ্বহীদ হ'ব পাৰিলে এইটো নিজকে আমি গৌৰৱবোধ কৰিব লাগে। তেনেস্থানত কিয় ওলাই নাযায়, কিয় যে হাজাৰজনে কনকলতাৰ দৰে অসমীয়া গাভৰু ওলাই আহিবলৈ চেষ্টা কৰিছিলে, আমি কিয় ওলাই যাবলৈ চেষ্টা নকৰোঁ। আছে, মই নাই বুলি কোৱা নাই, এইখিনিকে ক'লোঁ। বহুতখিনি হয়তো দেশৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে ভুলো হ'ব পাৰে, যথেষ্ট অপৰাধো হ'ব পাৰে। মই কোনো এতিয়া আকৌ শেষতো কৈছোঁ যে কোনো ধৰণৰ দল সংগঠনৰ বিৰুদ্ধে কোৱা নাই, কোনো ধৰণৰ অসমীয়া তথা ভাৰতীয়ৰ বিৰুদ্ধে ক'বলৈ যোৱা নাই, স্বাধীনতাৰ বিৰুদ্ধে বা জাতীয় পতাকাৰ বিৰুদ্ধে কেতিয়াও ক'বলৈ যোৱা নাই। আপোনালোকে কথাকেইটা চাই নিশ্চয় বুজি পাইছে। মোক কেৱল ব্যক্তিগত যোনখিনি আৱেগ, মোৰ ব্যক্তিগত যোনখিনি ধাৰণা স্বাধীনৰ ক্ষেত্ৰত, স্বাধীনতাৰ ক্ষেত্ৰত, মই কেৱল সেইখিনি এক ক্ষুদ্ৰ উদাহৰণ দাঙি ধৰিবলৈ আপোনালোকক মই চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যিমান পাৰে যিমান শ্বেয়াৰ কৰক। মই আজি নকওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আপোনালোকৰ ভাল লাগিলে এনেও কৰিব, মোৰ ভিডিঅ'টো লাইক কৰক বুলি নকওঁ, কিন্তু মই এইটো ক'ম যে শ্বেয়াৰ কৰক, যাতে আজিৰ পৰা প্ৰায় 10 দিন আছে স্বাধীনতা দিৱসলৈ, অন্তত সমূহ অসমবাসীয়ে গম পায়, যাতে এই ভিডিঅ'টো চাই কিবা এটা বুজিব পাৰে, কিবা এটা স্বাধীনতাৰ সংজ্ঞা বা স্বাধীনতাৰ প্ৰকৃত উদ্দেশ্যটো কি সেই বিষয়ে কিবা এটা জানিব পাৰে। যদি 10জনেও মোৰ কথাটো বুজি পায়, 10জনেও কমেণ্ট কৰে, 10জনেও শ্বেয়াৰ কৰে, মই নিজকে সৌভাগ্যৱান বুলি ভাবিম। আৰু বিশেষ একো নকওঁ, আকৌ কৈছোঁ যে যদি ভুল হৈছে ক্ষমা কৰিব।